উচ্চ শিক্ষিত হোৱাৰ দুৰ্ভাগ্য চতুৰ্থ বৰ্গৰ বাছনি পৰীক্ষাত উত্তীৰ্ণ হলেও উচ্চ শিক্ষিত হোৱাৰ বাবেই বহু প্ৰাৰ্থীয়ে হেৰুৱাব চাকৰি ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ বাবে প্ৰাৰ্থীৰ সৰ্বোচ্চ শিক্ষা বান্ধি দিয়া হৈছিল দ্বাদশ শ্ৰেণী উত্তীৰ্ণ ভালদৰে মন কৰক ৰাজ্য চৰকাৰৰ প্ৰকাশিত এইটো চৰকাৰী বিজ্ঞাপনলৈ বিজ্ঞাপনত স্পষ্টকৈ উল্লেখ চতুৰ্থ বৰ্গৰ আবেদনকাৰী প্ৰাৰ্থীৰ সৰ্বোচ্চ শিক্ষা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ পিছে চৰকাৰী এই নিৰ্দেশ উলংঘা কৰি একাংশ উচ্চ শিক্ষিত প্ৰাৰ্থীয়ে আবেদন কৰিছিল চতুৰ্থ বৰ্গৰ বাছনি পৰীক্ষাত য'ত অনলাইন যোগে নিয়োগ কেন্দ্ৰত কম অৰ্হতাৰে প্ৰাৰ্থীয়ে পঞ্জীয়ন কৰিছিল নিজৰ নাম আৰু এনে পদ্ধতিৰে পঞ্জীয়নকৃত নম্বৰেৰে আবেদন কৰা প্ৰাৰ্থীসকলৰ সন্মুখত আহি পৰিছে বিপদ কিয়নো সদ্যঘোষিত চতুৰ্থ বৰ্গৰ বাছনি পৰীক্ষাত বহু প্ৰাৰ্থীৰ নম্বৰ উঠেল কিয়নো সেৱাৰ চকুত তেওঁলোক উচ্চ শিক্ষিত পিছে ঘোষিত পৰীক্ষাত উইডেল অহা প্ৰাৰ্থীসকলেই নহয় ইয়াৰ উপৰিও ইতিমধ্যে বাছনি তালিকাত প্ৰস্তুত হোৱা তালিকাটো আহিছে বহুত এনে প্ৰাৰ্থীৰ সন্ধান য'ত সেইসকল প্ৰাৰ্থীয়ে উচ্চ শিক্ষা লাভ কৰি চতুৰ্থ বৰ্গৰ পদবীত তেখেতসকলে আবেদন কৰিছিলে আৰু যিসকল প্ৰাৰ্থী বৰ্তমান বাছনি পৰীক্ষাত উত্তীৰ্ণ হৈছে পিছে সেইসকল প্ৰাৰ্থীৰ এতিয়া কি হ'ব মাথো এয়াই নহয় বাছনি পৰীক্ষাত সফলতাৰ মুখ দেখা বহু প্ৰাৰ্থীয়ে এনে নিয়োগ পঞ্জীয়ন পদ্ধতিৰে বাছনি হোৱাৰ সন্দেহ যাক লৈ ৰাজ্য চৰকাৰৰ নিযুক্তি আয়োগত আৰম্ভ হৈছে চতুৰ্থ বৰ্গত উচ্চ শিক্ষাৰ আবেদনকাৰী প্ৰাৰ্থী বাছনি পৰ্ব ডকুমেণ্ট পৰীক্ষাৰ পূৰ্বে আধাৰ নম্বৰ সংযোগ কৰি প্ৰাথমিকভাৱে উচ্চ শিক্ষা পৰীক্ষা কৰিব আয়োগে